নমস্কাৰ কণমানিহঁত। এদিন এজনী ভাটৌ চৰায়ে জংঘলত উৰি ফুৰিছিলে। উৰি উৰি গৈ এখন জালত ফচি গ'ল আৰু চিঞৰিব ধৰিলে। সেই সময়তে এজন সৰু ল'ৰা জংঘললৈ ফুৰিবলৈ আহিছিলে। ভাটৌজনীৰ মাত শুনি ভাটৌজনীৰ ওচৰলৈ গ'ল আৰু জালৰ পৰা খুলি দিলে আৰু খাবলৈও দিলে। ধন্যবাদ বন্ধু, তুমি আজি মোক বচালা। সময়ত ময়ো তোমাক নিশ্চয় সহায় কৰিম। কিছুদিন পিছত সৰু ল'ৰাজনে খেলি থাকোঁতে জংঘলত হেৰাই গ'ল আৰু কান্দিবলৈ আৰম্ভ কৰিলে। ল'ৰাজনৰ কান্দোন শুনি ভাটৌ চৰাইজনী গৈ ল'ৰাজনৰ ওচৰ পালে। বাট হেৰুৱালো, এতিয়া কেনেদৰে ঘৰ যাম একো বুজি পোৱা নাই। চিন্তা নকৰিবা বন্ধু, মই তোমাক তোমাৰ ঘৰলৈ লৈ যাম। এনেদৰে ভাটৌ চৰাইজনীয়ে ল'ৰাজনক পথ দেখুৱাই ঘৰলৈ লৈ গ'ল। গতিকে আনক সহায় কৰিলে বিপদত নিজেও সহায় পোৱা যায়।